এয়া মোৰ ওচৰত আছে আদৰণি সভাৰ সভাপতি। মই তেখেতৰ পৰা জানিব বিচাৰিম যে লাগাছু অপেনৰ কাৰণে কেনেদৰে প্ৰস্তুতি চলাইছে, ইয়াত কেনেদৰে ৰভাবোৰ বনাইছে, সম্পূৰ্ণৰূপে এই ভিডিঅ'ত জনাই আছোঁ। তো মোৰ লগত চাই থাকক। বলকচোন বাৰু তেখেতৰ পৰা জানিব বিচাৰিম। ধন্যবাদ জনাইছোঁ সকলোকে। আমি লাগাছু বংশৰ তৰফৰ পৰা সদৌ মিচিং জাতিটোৰ যিটো শৃংখল, এই শৃংখলখিনি আমি এটা পাৰস্পৰিক সম্বন্ধৰ এটা পৰিচয় আমি যেনেধৰণে গঢ় দিব পাৰোঁ, এনেকুৱাকৈ এটা ব্যৱস্থাৰে লাগাছু অপিন কেবাং। গতিকে এই লাগাছু অপিন কেবাং হৈছে গোটেই লাগাছু অসমত থকা বা পৃথিৱীত থকা লাগাছু বংশসকলৰ এটা চিনাকি পৰ্ব বা মহামিলনৰ এটা সন্মিলন হয়। এই সন্মিলনত আমি লাগাছু গাঁৱত, অৰ্থাৎ টাকি লাগাছু ক্ষেত্ৰ বুলি আমি ইয়াত ক্ষেত্ৰখন লোৱা হৈছে। টাকি লাগাছু আছিলে এটা সময়ত গাঁওবুঢ়া, এটা সময়ত গাম উপাধি পাইছিলে। এখেতে ব্ৰিটিছৰ দিনতেই এটা বন্দুকসহ এটা গাম উপাধিৰে দায়িত্বভাৰ পালন কৰিছিলে। সেইকাৰণে এখেতৰ বংশধৰসকলে মানে ক্ষেত্ৰখন লৈছে। এই গতিকে আমি ইয়াত লাগাছু গাঁৱতেই টাকি লাগাছু ক্ষেত্ৰ বুলি এটা এই পথাৰখনতেই আমি মিটিঙৰ কাৰণে আয়োজন কৰা হৈছে, ৰভা বনোৱা হৈছে। আৰু ইয়াত আমি ভোজনালয়, যিটো প্ৰতিনিধি শিবিৰ আৰু ভোজনালয় বুলি ইয়াত এটা আমি স্থান নিৰীক্ষ কৰি লৈছোঁ। এই স্থানত কমেও আমি একে ছাতে 500জন অভ্যাসগত আমি খুৱাব পাৰিম বুলি আমি ধৰি লৈছোঁ। গতিকে আমি আদৰণিৰ তৰফৰ পৰা, অৰ্থাৎ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আমি এইটোকে আপোনালোকক জনাব বিচাৰোঁ যে আমি সেই ইয়াত অভ্যাসগতক, অৰ্থাৎ আমি প্ৰতিনিধিসকলকো আমি একেলগে 500জন মানুহক খুৱাব পৰা আমি ব্যৱস্থা কৰা হৈছে। আৰু সকলোকে আমি ধন্যবাদ দিছোঁ। 2001 চনত আমাৰ লাগাছু অপিন ভূমা লাগাছুত হৈছিল। এতিয়া দ্বিতীয় সংখ্যক আমাৰ লাগাছু অপিন কেবাং। গতিকে আমি এই ক্ষেত্ৰ, অৰ্থাৎ বৰতী লাগাছু ক্ষেত্ৰতেই ঐতিহাসিক চাংনি যিটো জেগা, কুমাৰকটা চাংনি, আমাৰ মধ্যযুগীয় অৰ্থাৎ শংকৰী যুগত এই ঠাইখনৰ নাম আছিলে চাংগিনী। এই চাংগিনীতেই বৰ্তমান বৰতী অঞ্চল, এই বৰতী অঞ্চল লাগাছু গাঁও। এই লাগাছু গাঁৱতেই আমি গোটেই লাগাছু অসমৰ বংশধৰসকলে ইয়াত আমাৰ এটা মহামিলনৰ সভা পাতিব বিচাৰিছে। এই মহামিলনত আমি উলহ মালহেৰে আদৰণি জনাম। আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা, অৰ্থাৎ অভ্যৰ্থনা সমিতিৰ সভাপতি হৈ আমি ইয়াত পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। আপুনি দেখিব পাৰে আমি সভাগৃহ বনোৱা হৈছে আৰু আমাৰ আদৰণি তোৰণ বনোৱা হৈছে সৌ আগত। আৰু মুখ্য আদৰণি তোৰণ ইতিমধ্যে বনাই আছে আৰু ইতিমধ্যে নিৰ্মাণৰত অৱস্থা আছে। গতিকে ইয়াকে কৈ আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে সহায় সহযোগিতা আৰু পূৰ্ণ সহযোগিতাৰে আমাৰ তিনিদিনীয়া কাৰ্যক্ৰমণিকাত যেন সকলোৱে আগভাগ লয় আৰু সহযোগিতা কৰে, তাৰেই ধন্যবাদ জনাই আৰু সকলোৱে শান্তিৰে থাকক, তাৰেই এটা ভগৱানৰ ওচৰত যেন প্ৰাৰ্থনা জনাই মই সামৰিছোঁ। হয়, ধন্যবাদ। আপুনি ইমান ধুনীয়াকৈ বুজাই দিলে। ইয়াতে আমাৰ লাগাছু বংশৰ পৰিয়ালসকলে ইয়াতে ভোজন কৰিব পাৰিব। ইয়াত কমেও তেখেতে ক'লে যে ইয়াত একে কোটাতে ইয়াত 500জনৰো অধিক ব্যক্তিক খুৱাব পাৰিব বুলি কৈছে। তো বলকচোন এতিয়া মেইন ৰভাস্থলীলৈ বলকচোন বাৰু। আমি এতিয়া আহি আমাৰ লক্ষ্যস্থানত উপস্থিত হৈছোঁহি। এয়াই হৈছে লাগাছু বংশৰ লোকসকলে ইয়াতে লাগাছু অপিন কেবাংটো পাতিব। এতিয়া মোৰ ওচৰত আছে আদৰণি সভাৰ সভাপতি। তেখেতৰ পৰা জানিব বিচাৰিম, এই দুইফালে যিহেতু ঘৰ আছে, এই ঘৰটোৰ বিষয়ে অলপ কওকচোন বাৰু। এই আমাৰ সভাস্থলী, এই সভাস্থলীখন আমি মানুহক আদৰণি জনাবৰ কাৰণে মুখ্য দ্বাৰ আমি, অৰ্থাৎ মুখ্য তোৰণটো, মুখ্য গেটটো আমি ইয়াত বনাব বিচাৰিছিলোঁ। কিন্তু এই সময়তেই যেতিয়া আমি নিৰ্মাণ কৰিম বুলি ভাবিছিলোঁ, তেতিয়াই আমাৰ গাঁৱৰে এজন উদীয়মান যুৱক সঞ্জয় লাগাছুৱে ক'লে যে মোৰ দেউতা আৰু মাৰ নামত, মৃত দেউতা আৰু মাৰ নামত এটা সোঁৱৰণি তোৰণ এটা বনাই দিব বিচাৰিছে। এখেত এটা বৃহৎ মানে অলপ টকাৰে, বৃহৎ অৰ্থৰে খৰচ কৰি ইয়াত দুটা ঘৰ, আমাৰ মিচিঙৰ চাংঘৰ বনাই লৈছে। ইয়াত উমলি লাগাছু আৰু বাপুচন লাগাছু দুটা ঘৰ মানে বনাই লৈছে আৰু ইয়াতে এটা মুখ্য তোৰণটো বনাই দিম বুলি কৈছে এখেতে। গতিকে আমাৰ সঞ্জয় লাগাছুৱে এটা বৃহৎ পদক্ষেপেৰে চাওক আটক ধুনীয়াকৈ আমাৰ ঘৰখন বনোৱা হৈছে। এই দুটাটোৰ লগতে এই দুটাটো হ'ল উমলি লাগাছু আৰু বাপুচন লাগাছু। উমলি লাগাছু আৰু বাপুচন লাগাছুৰ সোঁৱৰণত মুখ্য তোৰণটো, অৰ্থাৎ লাগাছু অপিনৰ 2022 বৰ্ষৰ যিটো লাগাছু বংশৰ দ্বিতীয় মানে অধিৱেশনখন, দ্বিতীয় মহামিলনৰ যিটো সভা হ'ব, এই সভাখন মুখ্য তোৰণটো এখেতে দান কৰা হৈছে আৰু এখেতে দিছে। গতিকে আমি ধন্যবাদ দিছোঁ এখেতকো।
সঞ্জয় লাগাচুক সঞ্জয় লাগাচুৰ মাতৃয়ে যাতে মাতৃ আৰু পিতৃয়ে যাতে য'তে থাকে তাতে সুখ শান্তিৰে থাকিব লাগে। বলকচোন বাৰু এতিয়া মুখ্য সভাথলীলৈ যাওঁ বলকচোন। বন্ধুসকল, এতিয়া আমি আহি পালোহি মুখ্য ৰভাথলীত। এতিয়া আকৌ আদৰণি সভাৰ সভাপতি তেখেতৰ পৰা জানিব বিচাৰিম ইয়াত দিশ প্ৰস্ত কিমান আছে অলপ কৈ দিয়কচোন বাৰু। আমি লাগাচু অপোনৰ এই মহামিলনৰ যিটো টাকি লাগাচু ক্ষেত্ৰ, এই ক্ষেত্ৰখনত আমি ৰভা নিৰ্মাণ কৰা হৈছে। ৰভাটো 100 ফুট দীঘল আছে আৰু 50 ফুট বহল আছে। 100 ফুট আৰু 50 ফুট বহলৰ আমি এটা হিচাপ এটা কৰিলোঁ। ইয়াত কমেও 800ৰ পৰা 900ৰ ভিতৰত এটা চেয়াৰ বহোৱা হ'ব, চকী বহোৱা হ'ব। আৰু বাকীখিনি আমাৰ মঞ্চ আছে, মঞ্চত এইটো 25x30 তাত ৰাস উৎসৱো কৰা হ'ব। আৰু আপোনালোকক দেখুৱাইছোঁ গোটেই চাৰ্কামষ্টেঞ্চ, যিটো পৰিৱেশটো আমি দেখুৱাই দিছোঁ। এইখিনিত আমাৰ যিটো এটা সংগঠনৰ এটা অৰ্থাৎ যিকোনো সংগঠন বা এটা জাতিৰ এটা চিন্তন থাকে, এই চিন্তনটোক আমি এটা পতাকাৰ জৰিয়তে, এটা নিচানৰ জৰিয়তে আমি উপস্থিত কৰা হয়। গতিকে সেইটো হৈছে পতাকা উত্তোলন ক্ষেত্ৰ। পতাকা উত্তোলন ক্ষেত্ৰ নিৰ্মাণৰত অৱস্থাত ইয়াতকৈ অলপ খাপবিলাক ওখ হ'ব, কমেও 3 ফুট ওখত আমি আমাৰ যিটো লাগাচু অপোনৰ চিন্তনৰ যিটো ধ্বজা অৰ্থাৎ পতাকা এখন তাত উত্তোলন কৰা হ'ব। তাতে আমাৰ উৰম অৰ্থাৎ স্মৃতি সৌধ এটা থাকিব, উৰম বুলি কোৱা হয়, য'ত পিণ্ড শ্ৰাদ্ধ তাত দিয়া হয়। গতিকে এইটো এটা ওচৰতে এটা বনোৱা হ'ব। সেইটো ইতিমধ্যে বেৰিকেড বনোৱা নাই, বেৰিকেড বনাবৰ কাৰণে আমি সম্পূৰ্ণ বাঁহেৰে বেৰিকেড বনাম। গতিকে আমি প্ৰস্তুতি চলা হৈছে। সেইখিনিয়ে আৰু আমাৰ ইয়াত আৰু বাণিজ্য মেলাও হ'ব। এইখিনিতে বেপাৰ বাণিজ্য কৰা হ'ব আৰু গোটেইখিনি চাইকেল ষ্টেণ্ড থকা হ'ব। আৰু এইখিনি আমাৰ আলি আই লৃগাং আছিলে, এই আলি আই লৃগাঙৰ বস্তুবিলাক আকৌ মেৰামতি কৰা হ'ব। সেইমতে আমি গোটেই পৰিৱেশটো কিবা কৰা হৈছে। আৰু লগতে এইখিনিত আমাৰ এতিয়া লাগাচু এই মহামিলনৰ যি আমাৰ ক্ষেত্ৰ হ'ব, সমন্বয় ক্ষেত্ৰ হ'ব, এই সমন্বয় ক্ষেত্ৰত অহা আলহী অতিথিসকলক আমোদ প্ৰমোদ দিবৰ কাৰণে, আদৰণি জনাবৰ কাৰণে কিছুমান সাংস্কৃতিক প্ৰয়োজনীয়তাৰ খাতিৰত আমি লাগাচু গাঁৱৰ উঠি অহা ডেকা গাভৰুসকলে কৃষ্টিৰ এটা সম্পূৰ্ণ এইটো আখৰা চলি আছে। এনেধৰণে আৰু প্ৰস্তুতি চলাই আছোঁ আৰু। ধন্যবাদ। আপুনি ইমান ধুনীয়াকৈ মন্তব্য দিলে। তো বলকচোন বাৰু কেনেদৰে অখৰা কৰিছে সকলোৱে চাই আহোঁ বলকচোন।